চাওক ষ্টাৰ শ্বু ষ্টাৰ্ছ ডিলাৰশ্বিপ আমাৰ কলকাছিয়াত নতুনকৈ মুকলি হ'ল বন্ধুবৰ মাহবুবুৰ ৰহমান। আজি আপোনালোকে জানে যে আমাৰ কলকাছিয়াত বহুতকেইটা দোকান আছে, বহুত হোলচেল আছে, কিন্তু আমাৰ এই জোতা চেণ্ডেলৰ হোলচেল নাই। সেইকাৰণে আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ যিবিলাক ৰিটেইল দোকানদাৰ আছে, ৰিটেইল দোকানীসকল আছে, আমাৰ কলকাছিয়াৰ আছে, আমাৰ বাউণ্ডাৰী আছে, ঘুনিয়ালগুৰি আছে, এইফালে যিবিলাক ৰিটেইল চেল আছে, তেওঁলোকে এতিয়া আৰু বৰপেটা ৰোড, বঙাইগাঁও, গুৱাহাটীলৈ যাব নালাগে। যিবিলাক মাল আমাৰ গুৱাহাটীৰ পৰা আহে, এইবিলাক মাল আমাৰ কলকাছিয়াতে পাব, ষ্টাৰ শ্বু ষ্টাৰ্ছ পাব। মাহবুবুৰ ৰহমানৰ লগত যোগাযোগ কৰিলে আপোনাৰ হৈ যাব। আৰু যোগাযোগ ঠিকনাটো হ'ল আমাৰ কলকাছিয়াতো এম বাজাৰ আছে, এম বাজাৰৰ গাতে লাগি থকা দক্ষিণফালে যিটো বিল্ডিং আছে, সেইটো বিল্ডিঙত ডিলাৰশ্বিপটো অপেন হ'ল, আজি মুকলি হ'ল। ষ্টাৰ শ্বু ষ্টাৰ্ছৰ হ'লচেল দোকান আজি নতুনকৈ উদ্বোধন কৰা হ'ল কলকাছিয়াত। চক বজাৰৰ এম বাজাৰৰ ওচৰতে তাৰ দক্ষিণফালে বিল্ডিং এখন আছে, চাহেব খানৰ বিল্ডিং, আৰু সেই বিল্ডিঙৰ ওপৰ মহলাত এই ষ্টাৰ শ্ব'ৰুমৰ হ'লচেলটো উদ্বোধনী কৰা হ'ল। আৰু ইয়াত সকলো গ্ৰাহক জোতা চেণ্ডেল কিনিবৰ কাৰণে আহিলে ইয়াতে পাইকাৰী মূল্যত বস্তু পাব। আজি আমাৰ কলকাছিয়া চাৰিআলিৰ চকত ষ্টাৰ শ্বু ষ্ট'ৰ নামৰ এটা হ'লচেল দোকান উদ্বোধনী কৰা হ'ল। গতিকে আমি সমূহ কাৰবাৰী বা শ্বু ষ্ট'ৰৰ মানুহবোৰক অনুৰোধ কৰিম যাতে সিহঁতে আমাৰ এই কলকাছিয়াৰ হ'লচেলৰ পৰা জোতা বা চেণ্ডেল আদিবোৰ খৰিদ কৰে বা ক্ৰয় কৰে, কাৰণ ইয়াত বিভিন্ন ধৰণৰ উন্নত মানৰ জোতা বা চেণ্ডেল যোগান দিব। গতিকে আপোনালোকে ইয়াৰ পৰা কিনিব বুলি আশা ৰাখিলোঁ। আসসালামু আলাইকুম, নমস্কাৰ। আজি তাৰমানে যিটো দোকান আমি উদ্বোধনী কৰিলোঁ কলকাছিয়াত এম বাজাৰৰ লগতে গাতে লাগি থকা যিটো বিল্ডিং আছে, তাতে আমি ষ্টাৰ শ্বু ষ্টাৰ নামেৰে জনাজাত এটা দোকান উদ্বোধনী কৰিলোঁ। ইয়াত তাৰমানে পাইকাৰী মূল্যত আপোনালোকে চেণ্ডেল, জোতা, মোজা চব পাব। তাৰমানে মই আৰু আৰম্ভ কৰিলোঁ, মানে আমাৰ ইয়াত কলকাছিয়াত সেনেকুৱা তাৰমানে হোলচেল নাই, তাৰমানে আছে ৰিটেইল আছে, হোলচেল নাই। সেইকাৰণে ভাবিলোঁ যে আমাৰ ভিতৰৰ অঞ্চলত বহুত দোকান আছে, তেওঁলোকৰ অসুবিধা হয়, দূৰ দূৰণিৰ পৰা মাল অনা কৰে। মোৰ মাল ডাইৰেক্ট দিল্লীৰ পৰা, দিল্লী, আগ্ৰা, কলকাতাৰ পৰা মাল আহে। কোনোবা যদি পাইকাৰী দোকানদাৰে ভাবে যে না আমাৰ সস্তা ৰেটত মাল ল'বলৈ ইচ্ছা কৰে, কলকাছিয়াত ইয়াত পাব। একদম ৰোডত, বৰপেটা ৰোডতকৈ কম ৰেটত মাল পাব, একদম চিম্পল ৰেটত মাল হ'ব, কোনো খৰচা বৰ্চা নাই। কোনোবাই যদি মাল লয় বা ডাইৰেক্ট ফোন কৰি দিলে মাল আমি পঠাই দিব পাৰিম। এইখিনি। এই দোকানৰ নাম কি হ'ব? ষ্টাৰ শ্বু ষ্ট'ৰ। মোৰ নাম মাহবুবুৰ ৰহমান। মোবাইল নাম্বাৰ কি? মোবাইল নাম্বাৰ হ'ল 9508410958।